হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অনিত নতুন ভিডিঅ'লৈ। বছৰৰ শেষ মানে পিকনিক। আমিও ওলালোঁ পিকনিকলৈ বুলি সপৰিয়ালে। পিকনিকনো কি, যান্ত্ৰিকতাৰ পৰা অলপ আঁতৰি আপোন মানুহখিনিৰ লগত ধুনীয়া এটা সময় পাৰ কৰিবলৈ আমি সকলোৱে বিচাৰোঁ। আমি আহিলোঁ আজি যোৰহাটৰ নিমাতী ঘাটলৈ। মহাবাহুৰ দাঁতিতে আজি বৰ ধুনীয়া সময় এটা পাৰ কৰিলোঁ। নানানবিধ খোৱাৰ লগতে বহুতো ধেমালি, নাচ গান, ইটো সিটো বহুতো আপোনখিনিৰ লগত। ইমান যে ধুনীয়া পৰিৱেশ, মহাবাহুৰ কাষত মৃদু বতাহ, নিজৰ মানুহ, আৰুনো কি লাগে নহয়নে? সঁচাকৈ এনেকুৱা এটা সময় আজিৰ দিনত বৰ প্ৰয়োজন। নিজৰ নিজৰ কৰ্তব্যত আমি সকলোৱে বিজি। এ চেঞ্জ অফ এনভাইৰনমেণ্ট ইজ প্ৰিটি ৰিফ্ৰেছিং। কথাষাৰ কিন্তু মিছা নহয়। আশা কৰিলোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে। আজিলৈ আহিছোঁ, ধন্যবাদ।